ভলিউমৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা কোম্পানীটোৰ কথা ভাবিলে এটা নাম মনলৈ আহে মাৰুতি সুজুকি আৰু ইয়াৰ কাৰণো আছে 2024 চনলৈকে তেওঁলোকে 40 বছৰ ধৰি বজাৰত আধিপত্য বিস্তাৰ কৰিছিল অৱশ্যে এই বছৰ টাটা পাঞ্চে মাৰুতি সুজুকিৰ ৱেগনাৰ আৰু ইফটক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰে টাটা মটৰ্ছে 2024 চনত টাটা পাঞ্চৰ 2.02 লাখতকৈও অধিক ইউনিট বিক্ৰী কৰিছিল টাটা মটৰ্ছৰ সাব কম্পেক্ট এছইউভিখনে এক আচৰিত সফলতা বুলি প্ৰমাণিত হৈছে 2021 চনত মুকলি হোৱা টাটা পাঞ্চে নিজকে এখন সুলভ মূল্যৰ এছইউভি হিচাপে স্থান দিছিল আৰু টাটা মটৰ্ছে ইয়াক যথেষ্ট প্ৰচাৰ কৰিছিল টাটা পাঞ্চ পেট্ৰল চিএনজি আৰু ইভি ৰূপত আগবঢ়োৱা হৈছে অৰ্থাৎ ইয়াৰ প্ৰতিযোগী সকলতকৈ ইয়াৰ বিকল্প অধিক টাটা পাঞ্চত 1.2 লিটাৰৰ ইঞ্জিন আছে যিয়ে 86.5 বিএইচপি আৰু 115 এনএম উৎপাদন কৰে আৰু ইয়াক 5 স্পীড মেনুৱেল বা এএমটিৰ সৈতে সংযুক্ত কৰা হৈছে চিএনজিত চলিলে ই 72.5 বিএইচপি আৰু 103 এনএম টৰ্ক উৎপন্ন কৰে চিএনজি ভেৰিয়েণ্টত কেৱল 5 স্পীড মেনুৱেল গিয়াৰ বক্সে আছে ভাৰতীয় গ্ৰাহকৰ এছইউভিৰ প্ৰতি প্ৰবল পছন্দ টাটা পাঞ্চে এই প্ৰয়োজনীয়তা অতি প্ৰতিযোগিতামূলক মূল্যত পূৰণ কৰে টাটা পাঞ্চে এখন এছইউভিৰ ৰগৰ ষ্টাইলিং আৰু হাইগ্ৰাউণ্ড ক্লিয়াৰেন্সৰ সৈতে হেচবেকৰ কম্পেক্ট মাত্ৰাৰ সংমিশ্ৰণ ঘটাইছে ইয়াৰ উপৰিও 5 তাৰকা গ্লোবেল এনচিএপি ৰেটিং লাভ কৰিছে যাৰ ফলত ই এই ছেগমেণ্টৰ অন্যতম নিৰাপদ গাড়ী ইয়াৰ উপৰিও ইয়াত আধুনিক বৈশিষ্ট্য যেনে প্ৰজেক্টৰ হেডলেম্প এণ্ড লেড ডিআৰএলএছ এটা টাচস্ক্ৰীন আছে ইনফোটেইনমেণ্ট সিস্টেম আৰু উচ্চ ভিন্নতাত এটা সানৰুফ যাৰ ফলত ই এটা মূল্যৰ বিনিময়ত অফাৰ 1 নম্বৰ স্থান হেৰুৱালেও 2024 চনৰ বেষ্ট সেলাৰ গাড়ীসমূহৰ ভিতৰত মাৰুতি সুজুকিয়ে শীৰ্ষ 5টা স্থানৰ ভিতৰত 3টা স্থান লাভ কৰে ৱেগনাৰ 1.9 লাখ ইউনিট বিক্ৰী কৰি দ্বিতীয় স্থান দখল কৰে তাৰ পিছতে মাৰুতি এণ্ট্ৰিগাই 1.9 লাখ ইউনিট আৰু চতুৰ্থ শ্ৰেষ্ঠ দেশত বিক্ৰী কৰা গাড়ী আছিল মাৰুতিৰ ব্ৰেজা যাৰ 1.8 লাখ ইউনিট বিক্ৰী হৈছিল শীৰ্ষ 5টা স্থান অন্ত পৰে হুণ্ডাইৰ ক্ৰেটাৰ সৈতে য'ত 1.86 লাখ ইউনিট বিক্ৰী হয় সামগ্ৰিকভাৱে টাটা পাঞ্চত ভাৰতৰ 1 নং গাড়ীখন সকলো সুবিধাযুক্ত আছিল এটা কম্পেক্ট এছইউভিৰ পেকেজত পাৰফৰ্মেন্স নিৰাপত্তা আৰু সুলভ মূল্যৰ মিশ্ৰণ ইয়াৰ ৰূপ ডিজাইন আৰু উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্সে ইয়াক ভাৰতীয় ক্ৰেতাৰ বাবে এক আদৰ্শ পছন্দ কৰি তোলে টাটাৰ সুনামৰ দ্বাৰা সমৰ্থিত এইটোৱে ইয়াক সুলভ মূল্যৰ অথচ আকাংক্ষিত বাহন হিচাপে ভাৰতীয় গ্ৰাহকৰ বাবে এক নিখুঁত পছন্দ হিচাপে স্থান দিছিল গুৱাহাটীৰ কামাখ্যা গেষ্টস্থিত কামাখ্যা মটৰ্ছত টাটা পাঞ্চৰ সফলতাৰ আনন্দ গ্ৰাহকসকলক লগত লৈ উদযাপন কৰে বিভিন্ন ধেমালিৰ মাজেৰে অনুষ্ঠিত কৰা আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে মদন মালহোত্ৰা স্বত্বাধিকাৰী কামাখ্যা মটৰ্ছ আৰু উপেন শৰ্মা জিএম কামাখ্যা মটৰ্ছ আপোনালোকক কামাখ্যা মটৰ্ছলৈ স্বাগতম জনাইছোঁ আজি একচুৱেলি আমাৰ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ যে এই গোটেই কামাখ্যা মটৰ্ছৰ ষ্টাৰ্টিঙৰ বা টাটা মটৰ্ছৰ ষ্টাৰ্টিঙৰ মেইন মানুহ হৈছে ৰতন টাটা চ' তেখেতক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ বা 1,90,000 ৱাগনাৰখন বিক্ৰী হৈছে চ' হিউজ মাৰ্কেটত হিউজ ডিফাৰেঞ্চত মানে টাটা মটৰ্ছে 5 গাড়ীখন বিক্ৰী কৰিছে চ' ইটছ এ প্ৰাউড মুমেণ্ট ফৰ টাটা মটৰ্ছ আমাৰ একচুৱেলি সঁচাকৈ প্ৰাউড মুমেণ্ট যে 40 বছৰৰ মূৰত ইণ্ডিয়ান কাৰ মেকাৰে মাৰুতি কোম্পানী এটাৰ নিচিনা মানে পাৰ গাড়ীত আমাৰ পিছ পেলাই দিছে যে আমাৰ সকলোৰে মৰমৰ আৰু অতিকৈ জনপ্ৰিয় টাটা পাঞ্চ গাড়ীখনে যোৱা ফাইনেন্সিয়েল ইয়াৰত বিক্ৰীৰ ক্ষেত্ৰত 2 লাখ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে তো আপোনালোকৰ সহায় সহযোগিতা অবিহনে এইটো পচিবল নাছিল আমাৰ কাৰণে ইমানখিনি মানে সীমা পাৰ কৰাটো তো আমাৰ সুখৰ সমভাগী হ'বলৈ আপোনালোক সকলোকে আজি ইয়াতে আমন্ত্ৰণ কৰি আনিছোঁ তো নিউজ এক্সপোৰ্ট ইত্যাদি A to Z